নিমন্ত্ৰণ জনাইছোঁ। গাইজ কি খবৰ আপোনালোকৰ? আৰু আমি আজি মানে পথাৰত দেখিছে, এইটো হৈছে পথাৰ। গতিকে আমি পথাৰত আজি মেইন কথা ভণ্টি আহিছে, ভণ্টি মানে ডুমডুমাৰ ভণ্টি। ডুমডুমাত মই মানে ডুমডুমা গৈ থাকোঁ গম পাইছে। গতিকে মামাৰ ছোৱালী আহিছিল ডুমডুমাৰ পৰা, কালিয়ে অহা তাই। তো কথাটো কি হ'ল, আজি আমি বহুত খাতৰা পাৰ্টি এটা কৰি আছোঁ। মানে খাতৰা মানে এনেকুৱা আইটেম গাইজ, আইটেম মানে ইমানে আইটেম আছে নহয়, দেখাই চাগে শেষে নহ'ব আজি। গতিকে আজি পথাৰত আহিছোঁ, ঘৰত জেগাই নহ'ল, এনেকুৱা আইটেম মানে আজি পথাৰত ইমান আকৌ পথাৰত আজি আমি এইটো ভাইটি, ইয়াক অলপ কামত লগাব আনিছোঁ। গতিকে তেৰিকা এইটো ভণ্টি ঐ কি ভাল অ' মা কিবা এটা কয় দে তাই গাইজ নকয়। আমাৰ আজিৰ পাৰ্টিৰ সদস্য এইটো নমস্কাৰ দে চবকে। আৰু এইফালে দ্বিতীয় সদস্য নমস্কাৰ দে। তৃতীয় সদস্য ঐ হেল্ল' নমস্কাৰ দে। একদম গাইজ মেনাৰ্ছ নাজানে। গাইজ নমস্কাৰ। মই চতুৰ্থ আছে আমাৰ পঞ্চম সদস্য আমাৰ বৰমা। আমাৰ পাৰ্টিৰ কাৰিকৰ হৈছে শ্ৰী গৌৰৱ দাস। তাৰপিছত যোগালী হেল্ল' নন্দিতা হাৰপাল। কেইদিনমান আগতে মই এটা ভিডিঅ' আপলোড কৰিছোঁ টেঙা খাই এনেকুৱাকৈ লোভ লাগিলে বোলে এজনীৰ, আজি মানে টেঙা খাবলৈ আমাৰ ঘৰ আহি গৈছে। তো গাইজ কাৰোবাৰ যদি লোভ লাগিছে আহি যাব পাৰে, আমাৰ গছত কেইটামানে টেঙা আছে মাত্ৰ বাচি থোৱা, গতিকে আহিব। আৰু এইফালে ধুনীয়াকৈ পথাৰত বহি মেলি এইফালে যোগালীটো আছেই, এইফালে আহি পেলাই খাম আৰু। গতিকে গাইজ চবকে মই টেঙা খাবলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ ঘৰলৈ, আমাৰ পথাৰলৈ। পথাৰটো আমাৰ নহয়, কাৰোবাৰ হয় আৰু বহি খাইছোঁ। আৰু পাৰ্টিটো আমাৰ এইটোৱে আৰু বহুত আইটেম বুলি কৈছিলোঁ, কিন্তু আইটেম আৰু ৰবাব টেঙা, জলকীয়া এইবোৰে আইটেম। কি কৰিছ তই? এৰাব নাজানো নেকি? ভালকে এৰা, খাবলৈ জানো। এই গুটি কেইটা পেলাই দে, এইটো খাই, এইটো মাজতে কাটি লয়, এইটো মাজতে কাটি লয়। জাগাটো বেয়া আছে, গুড না বোলে বহুত খাতৰা খাই। আমি কি হ'ল ৰাতিপুৱা ৰুটি চুটি খাই এতিয়া 12টামান বাজিছে। গতিকে আমি ভাবিলোঁ এতিয়া ৰবাব টেঙা আছে যিহেতু অকণমান বতৰটো ঠিক হৈ আছে, মানে কি ৰ'দ দিছে, গতিকে আমি পথাৰত আহি এতিয়া ৰবাব টেঙা খাম আৰু। নিউ ইয়েৰ বুলি আমাৰ এইটোৱে ষ্টাৰ্টিঙৰ পাৰ্টি চলিব। বাকী নিউ ইয়েৰ বুলি এইবাৰতো নিউ ইয়েৰ আমাৰ ভাইটি বেমাৰ, মা বেমাৰ, তেনেকুৱাতে গ'ল পাৰ হ'ল। গতিকে নিউ ইয়েৰৰ প্ৰথম পাৰ্টি টেঙা পাৰ্টি কৰিছোঁ। বাকী কেনেকুৱা লাগিছে খাই ক আকৌ, মোৰ মানে কি চলাই দেখি পাইছে একেবাৰে পটকি কলপাত চলপাত চফা হৈ গৈছে। কেনেকুৱা লাগিলে তোমাক খাই কোৱা? ভাল লাগিলে নে?
খাই বেছি ভাল লাগে ভাইব এটা আহে ন পথাৰৰ মাজতে কলপাতত ৰবাব টেঙা বল ঘৰ দিব সেয়াই আৰু অকণমান টেঙা চেঙা পাৰ্টি কৰিলোঁ যিহেতু অকণমানকৈ ভিডিঅ'টো কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বাকী কেনেকুৱা পালে ভিডিঅ'টো জনাব বিশেষ একো নাছিলে হ'লেও আৰু যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে থেংক ইউ ছ' মাছ বাৰু ইয়াতে ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পালে প্লিজ গাইজ মোৰ চেনেলটো ইউটিউবত ক্ৰিটিকেল বুলি আছে আৰু ফেচবুকতো দেখি আছে গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফেচবুক পেজটো ফ'ল' কৰি দিব গাইজ প্লিজ কৰি দিব চ' থেংক ইউ ছ' মাছ বাই